নমস্কাৰ। আজি প্ৰকৃতিৰ অনুপম সৃষ্টি বৰ্ষাৰণ্যসমূহৰ বিষয়ে কিছু কথা আলোচনা কৰিবলৈ লৈছোঁ। সজাগতাৰ ক্ষেত্ৰত এই ভিডিঅ'টোৱে যদি সহায় কৰিব বুলি আপোনালোকে ভাবে তেন্তে নিশ্চয় শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। বৰ্ষাৰণ্যসমূহ এনে কিছুমান অৰণ্য য'ত বছৰৰ 12 মাহেই বৰষুণ হৈ থাকে। পৃথিৱীৰ প্ৰায় 40ৰ পৰা 75% জৈৱ প্ৰজাতি এই বৰ্ষাৰণ্যসমূহতে পোৱা যায়। সেয়েহে প্ৰকৃতিৰ সুস্থিৰতা বৰ্তাই ৰাখিবৰ বাবে বৰ্ষাৰণ্যসমূহ অতিকৈ প্ৰয়োজনীয়। গ্ৰীষ্মপ্ৰধান অঞ্চলৰ বৰ্ষাৰণ্যসমূহত এতিয়াও বিলিয়ন সংখ্যক জৈৱ প্ৰজাতি আৱিষ্কাৰ নোহোৱাকৈয়ে আছে বুলি বিজ্ঞানীসকলে মত পোষণ কৰিছে। এই বৰ্ষাৰণ্যসমূহক সেয়েহে পৃথিৱীৰ অলংকাৰ জুৱেলছ অৱ দ্য আৰ্থ বুলি কোৱা হয়। বৰ্ষাৰণ্যসমূহকে আকৌ পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফাৰ্মেচী বুলিও জনা যায়, কাৰণ ই হ'ল মানৱ জাতিৰ বাবে অতিকৈ প্ৰয়োজনীয় ঔষধি গছসমূহৰ বিশাল ভাণ্ডাৰ। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল জীৱৰ অতিকৈ প্ৰয়োজনীয় অক্সিজেনৰ প্ৰায় 28% উৎপন্ন কৰে এই বৰ্ষাৰণ্যসমূহে। এক কথাত ক'ব পাৰি বৰ্ষাৰণ্যসমূহ হ'ল মানৱ জাতিলৈ নেদেখাজনৰ এক সুন্দৰ আৰু অতুলনীয় উপহাৰ। ভগৱানৰ এনেহেন মূল্যৱান উপহাৰ বৰ্তমান পৃথিৱীৰ পৰা নোহোৱা হোৱাৰ উপক্ৰম হৈছে একমাত্ৰ মানুহৰ বাবে। মানৱ সৃষ্ট গোলকীয় উষ্ণতা বৃদ্ধিৰ বিৰূপ প্ৰভাৱ এই বৰ্ষাৰণ্যসমূহত পৰিছে। বিজ্ঞানী মহলে কৈছে আৰু মাত্ৰ 3 ডিগ্ৰী চেলছিয়াছ উষ্ণতা বৃদ্ধি ঘটিলে 75% বৰ্ষাৰণ্যৰ ধ্বংস হ'ব। ই অতিশয় চিন্তনীয়। ধ্ৰুৱ সত্য কথাটো হ'ল বৰ্ষাৰণ্য থাকিলেহে পৃথিৱীত মানৱ জীৱন কুশলে থাকিব পাৰিব, অন্যথা মানুহৰ লগতে সমগ্ৰ জীৱকুলৰ বিপদ অনিবাৰ্য। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।